हेलो दोस्तों आदिल ऑनलाइन चैनलर नतून एक भिडिओ आको एबार स्वागतम जिসকলৰ ফিচাৰী কৰি আছে বা মাছ পালন বা মীন পালন কৰি আছে সেইসকলৰ বাবে চৰকাৰৰ পৰা এটা সুবৰ্ণ সুযোগ ওলাইছে কেনেকৈ এইটো এপ্লাই কৰিব মই দেখাই আছো চিএসচিত লগইন কৰি নেক্সটত ক্লিক কৰিব আৰু কি সুবিধা পাব ইয়াত আমি ভিডিওৰ মাজে মাজে কৈ থাকিম এটো চিএসচি বা ইন্ডিভিজুয়াল দৰে এপ্লাই কৰিব পাৰে কেনেকৈ এপ্লাই কৰিব ফুল প্ৰসেস মই দেখাই আছো আপুনি এইটো এপ্লাই কৰি কিন্তু সৰকাৰৰ পৰা বহুত ধৰণৰ মানে সুবিধা মাছ পালনৰ সুবিধা পাব পাৰে বা লোন বা যিকোনো স্কিমৰ বাবে চৰকাৰৰ পৰা সাহায্য পাব পাৰে তে কেনেকৈ এপ্লাই কৰিব চাক এপ্লাই ফৰ ৰেজিষ্ট্ৰেচন ইয়াতে ক্লিক কৰিব এই টপ সাইটত আহি এপ্লাই ফৰ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিকে এনে ইন্ডিভিজুয়াল ক্লিক কৰি মোবাইল নম্বৰটো মাৰি দিব আপোনাৰ যেটো মোবাইল নম্বৰ হেতু টাইপ কৰিব টাইপ কৰি ক্যাপচাটো টাইপ কৰিলে এটা মোবাইল নম্বৰত ওটিপি যাব ওটিপিটো সেন্ড ওটিপি কৰিলে এটা ওটিপি যাব সাক মই মোবাইল নম্বৰটো মাৰি এটা ওটিপি সেন্ড কৰিছো ওটিপিটো 4 ডিজিটৰ ওটিপিটো ইয়াতে টাইপ কৰি দিব টাইপ কৰি ভ্যালিডেট কৰি দিব সাক মই টাইপ কৰিলো ভ্যালিডেট কৰি দিছো ভ্যালিডেট কৰি দেৱাৰ লগে লগে কিন্তু ইয়াতে নেক্সট অপশন আধাৰ নম্বৰ মাৰিব দিছে আধাৰ নম্বৰ মাৰি ওটিপি ফিংগাৰপ্ৰিন্ট বা আইৰিস তিনটা দি ভেৰিফাই কৰিব পাৰো মই ওটিপি দি ভেৰিফাই কৰিম ভ্যালিডেট আধাৰ কৰি দিয়াৰ লগে লগে কিন্তু আমাৰ আধাৰ কাৰ্ডৰ পৰা এটা আৰু এটা ওটিপি আহিব সেই ওটিপিটো মাৰি দিম সিম্পলি মই ওটিপিটো মাৰি দি আছো মাৰি দিয়াৰ পাছত ভ্যালিডেট কৰিলে কিন্তু মোৰ ডিটেইলছ বোৰ অটোমেটিকলি শো কৰিব সাক মোৰ নাম এড্ৰেছ ফটো এবোৰ শো কৰিব যেটো ফিলআপ কৰা নাই এটোটো সিম্পলি ফিলআপ কৰি লব জিমেইল নম্বৰ কোৱালিফিকেশন এবোৰ কাষ্ট ক্যাটাগৰি এবোৰ সকলোৱে জানে এবোৰ কিন্তু আপুনি অতি সহজে ফিলআপ কৰি লব পাৰিব আৰু এইটোৰ পৰা এটা সাৰ্টিফিকেট ওলাব এই সাৰ্টিফিকেটে আপুনি যদি কোনো মীন পালনৰ বাবে কোনো চৰকাৰৰ পৰা সাহায্য বিচাৰে কিন্তু আপুনি হেতু পাব বা চৰকাৰৰ পৰা আপুনি অটোমেটিকলি আপোনাক সাহায্য কৰিব এইটো সাৰ্টিফিকেট যদি আপুনি বনাই ৰাখে তো সাৰ্টিফিকেটটো বহুত কামৰ সেই কাৰণে সকলোৱে বনাই ৰাখিব যাৰ যি মাছ পালন কৰি আছে ঠিক আছে মই ডিস্ট্ৰিক্টটো মাৰি লৈছো তাৰপিছত সাব ডিস্ট্ৰিক্ট যাৰ ডিস্ট্ৰিক্ট আপুনি মাৰি লব মাৰি লোৱাৰ পিছত কারেন্ট এড্ৰেছ সেম এন্ড পার্মানেন্ট এড্ৰেছ ক্লিক কৰিলে মানে পার্মানেন্ট এড্ৰেছ আৰু কারেন্ট এড্ৰেছটো হৈ যাব সেভ এন্ড নেক্সট মাৰিলে এতে পার্সোনাল এড্ৰেছ আৰু এটা কি কৰিব তো আপুনি প্ৰফেশনালি কি কৰি আছে মানে বৰ্তমান কি কৰি আছে হেটো কিন্তু আপোনাৰ ইয়াতে শো কৰিব মই ইয়াৰ পৰা এটাও নকৰো আদাৰ্স বুলি দি দিম তাৰ পিছত আপুনি তলত আৰু এটা অপচন আছে দি ইঞ্জিনস ফুল টাইম হাফ টাইম বা টাইপ অফ এক্টিভিটি এনগেজড এটো মাৰি দিব তাৰ পিছত ফুল টাইম কৰিব বিচাৰে না পাৰ্ট টাইম কৰিব বিচাৰে মই পাৰ্ট টাইম বুলি দি দিম দি সেভ এন্ড নেক্সট কৰি দিম তাৰ পিছত একাউন্ট ডিটেইলছ দিব দিছে একাউন্টটো কাৰ নামত আছে বা আপোনাৰ যদি এপ্লাই হৈ আছে আপোনাৰ নামটো ইয়াতে দি দিব আপোনাৰ নামটো দি তাৰ পিছত বেংক নেম কি বেংকৰ একাউন্ট হেতু দি দিব মই ইকো বেংক কৰি দিম ইকো বুলি চাৰ্চ কৰিলে কিন্তু তলত শো কৰিব আইএফএসচি কোডটো মাৰি দিব বেংকৰ আইএফএসচি কোড সকলোৱে গম পায় আইএফএসচি কোড মই সিম্পলি আইএফএসচি কোডটো টাইপিং কৰি আছো যেসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিও সবৰ আগতে এইটো চেনেলত দিয়া হয় তে একাউন্ট নম্বৰটো টাইপিং কৰি দিম মই মোৰ একাউন্ট নম্বৰটো আৰু একাউন্ট নম্বৰটো ৰি এন্টাৰ বেংক একাউন্ট নম্বৰ দুবাৰা টাইপ কৰি দিম দুটাইটো টাইপিং কৰাৰ পাছত ওপৰ হাউফালে চাওক ভেৰিফাই বুলি দুটা অপচন আছে মানে আইএফএসচি কোডটো ভেৰিফাই কৰিব লাগে একাউন্ট নম্বৰটো ভেৰিফাই কৰিব লাগে তে সিম্পলি আমি আইএফএসচি কোডটো ভেৰিফাই মাৰি দিলো তাৰ পিছত এটো ভেৰিফাই হোৱাৰ পিছত মই একাউন্ট নম্বৰটো ভেৰিফাই একাউন্ট নম্বৰটো ভেৰিফাই কৰি দিম ভেৰিফাই কৰি দিয়াৰ পিছত কিন্তু মোৰ সাবমিট কৰি দিলেই হৈ যাব মোৰ এটা সাৰ্টিফিকেট ওলাই যাব
কংগ্ৰেচুলেশ্যন দেখাইছে আৰু এনেকুৱা ধৰণে এটা চাৰ্টিফিকেট ওলাইছে। এইটো চাৰ্টিফিকেটৰ দ্বাৰা আপুনি বহুতো সুবিধা পাব পাৰে। থেংক ইউ।